তো ফাইনেলি আহি পাই গ'লোঁ গোৱালপাৰা সূৰ্য পাহাৰলৈ। ইয়াতে বৰ্তমান মেলা চলি আছে গাইজ। তো মেলা চাবলৈ আহিলোঁ। আপোনালোককো দেখুৱাম যে মেলা কেনেকুৱা হৈ আছে। বলক মোৰ লগত মেলা চাবলৈ যাওঁ। ভিডিঅ'টো আপোনালোকে ঘৰতে বহি এনজয় কৰক। ৰ'ব গাইজ, আংকলজনে কেনেকৈ কেপি মিলাই গৈ আছে। তো ওপৰত মন্দিৰত যাবৰ কাৰণে ইয়াত চব সামগ্ৰী পাব। ইয়াতে চাকি, ধূপ। হোৱাটছআপ গাইজ, কি খবৰ সকলোৰে? খবৰ নিশ্চয় ভাল। তো আজি আহিছোঁ সূৰ্য পাহাৰলৈ। ইয়াতে মেলা হৈ আছে। চ' ইয়াতে মেলা চাবলৈ আহিলোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। হেল্ল' হাই নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো গাইজ দেখক, আজি সূৰ্য পাহাৰলৈ আহিছোঁ। ইয়াত বহুত মানুহ আহিছে গাইজ, চাব পাৰে। বহুত মানুহ আহিছে ইয়াতে সূৰ্য পাহাৰলৈ। তো গাইজ সূৰ্য পাহাৰত ঘূৰিলোঁ, বহুত গৰম লাগিছে। চ' গাইজ ভিডিঅ'টো চাই থাকক। তো গাইজ ওপৰত গৈ আছোঁ। ওপৰত হেনো হনুমান মন্দিৰ আছে। তো তাতে পূজা কৰিবলৈ ওপৰত গৈ আছোঁ। ইয়াৰ বান্দৰবিলাক গাইজ বহুত ধুনীয়া হয়, একদম মৰম লগা। ইয়াত আপুনি আহিলে একো ডিষ্টাৰ্ব নাপায়। চ' গাইজ ইয়াৰ বান্দৰবিলাক বহুত ধুনীয়া হয়। আৰু পুক্ৰেশ্বৰী পাহাৰৰ বান্দৰবিলাক বহুত ডিষ্টাৰ্ব কৰে চ' ইয়াৰ বান্দৰবিলাক বহুত ধুনীয়া। চ' গাইজ মন্দিৰ আহি পালোঁ। ইয়াৰ হনুমান তো গাইজ পূজা কৰা হৈ গ'ল, বঢ়িয়াকৈ ধুনীয়াকৈ হৈ গ'ল। চ' এতিয়া বান্দৰৰ কাৰণে কল নিবলৈ আহিছোঁ দাদাৰ দোকানত। ইয়াতে অকণমান কল লৈ ল'লোঁ বান্দৰবিলাকক খুৱাবৰ কাৰণে। তো ভিডিঅ'টো সম্পূৰ্ণ আপোনালোকে চাই থাকক। গাইজ আপোনালোকে মন্দিৰত আহি পেলাই যদি বান্দৰবিলাকক এনেকুৱাকৈ কল বা যিকোনো ফল মূল খুৱায়, তেতিয়াহ'লে আপোনালোকে এটা মনত বহুত সুখ পাব গাইজ। বহুত এটা ভাল ফিল পোৱা যায়। চ' গাইজ আজি ময়ো এনেকৈ খুৱাই, আগতো খুৱাইছোঁ বাৰু। তো এনেকুৱা খুৱাই মনত এটা বহুত এটা শান্তি লাগে গাইজ। চ' আপোনালোকে
আপোনাৰ যি সামৰ্থ্য অনুযায়ী আপোনালোকে কল যিহেতু বান্দৰৰ ফেভৰেট হয় চ' কল আপোনালোকে এনেকৈ বান্দৰক খুৱাবচোন গাইজ চ' একদম মানে মনৰ ভিতৰৰ পৰা এটা মানে বহুত ধুনীয়া ভাল লাগি যায় আৰু মনটো একদম বঢ়িয়া লাগে চ' আজিকালি পাহাৰবিলাকৰ মানে গছ গছনিবোৰ কাটি পেলাই মানে নাইকিয়া কৰি পেলাইছে চ' গাইজ ত' এনেকৈ মানে জীৱ জন্তুবোৰ কাৰণে মানে অসুবিধা হৈ গৈছে চ' পাহাৰবিলাক কাটি পেলাই ৰাস্তা ঘাট বনাইছে চ' জীৱ জন্তুবিলাকৰ কাৰণে অসুবিধা হৈ গৈছে গাইজ চ' খাদ্যৰ কাৰণে তো জীৱ জন্তুক চ' বচাবৰ কাৰণে আমি সুৰক্ষা দিবৰ কাৰণে চ' গাইজ আমিয়ে তেওঁলোকক চাব লাগিব গাইজ এয়া আমাৰ বজৰংগী জয় হনুমান চ' যিকোনো জীৱ জন্তুক আমিয়ে চাব লাগিব গাইজ তো গাইজ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাই আছে তেখেতসকলক কৈছোঁ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু নেক্সট ভিডিঅ' ইয়াৰে দিম বাৰু পাৰ্ট 2 নেক্সট ভিডিঅ' পাই যাব আপোনালোকে তো ইমানেই আজিলৈকে জয় আহোম